মেঘ ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল আপুনি আপোনাৰ অনুজ ভাতৃ-ভগ্নীৰ বাবে সুখী হ'ব তথা গৌৰৱ অনুভৱ কৰিব। বিত্ত আৰ্থিক উন্নতি তথা কিছু অতিৰিক্ত লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো অনুকূল হ'ব। বৃত্তি পেছাদাৰীসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত কোনো নতুন যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ ভৰণী নক্ষত্ৰতকৈ দিনটো অশ্বিনী আৰু কৃতিকা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। বৃষ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অনুকূল নহ'ব। পৰিয়াল সন্তান অথবা পৰিয়ালৰ কোনো সদস্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনাৰ মনত উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্ত আপুনি আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে তথা আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব লাগিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি ভাল কৰিব নোৱাৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই বিশেষ আনন্দময় দিন নহ'ব। স্বাস্থ্য দিনটো শাৰীৰিক ক্ষেত্ৰত বিশেষ অনুকূল নহ'ব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ ৰোহিণীৰ তুলনাত কৃতিকা আৰু মৃগশিৰা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মিথুন ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক উৎকৃষ্ট দিন হ'ব। পৰিয়াল গোটেই দিনজুৰি পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা আপুনি অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ভূমি সম্পত্তিৰ দ্বাৰা লাভৱান হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত উৎকৃষ্ট ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেম শাৰীৰিক আনন্দৰ বাবে ই এক বিশেষ দিন হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো অনুকূল হ'ব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ ভাগ্যৰ উন্নতি ঘটিব তথা নিজ কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কৰ্কট ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক প্ৰতিকূল দিন হ'ব। পৰিয়াল পাৰিবাৰিক জীৱন বিচলিত হ'ব পাৰে। পৰিয়ালৰ কোনো লোকৰ বাবে মনত উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে। বৃত্ত আৰ্থিক ক্ষতি হ'ব পাৰে। ব্যৱসায়িক লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্য আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকলৰ তেওঁলোকৰ লেনদেনত লোকচান হ'ব পাৰে। বিশেষ অশ্লেষাৰ তুলনাত পূৰ্ণবসু আৰু পুষ্যা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সিংহ ৰাশি সামগ্ৰিকভাৱে আপোনাৰ বাবে ই এটা অতি আনন্দদায়ক দিন হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। সন্তান তথা ভাতৃ-ভগ্নী সম্বন্ধীয় সুখ লাভ কৰিব। বিত্ত আৰ্থিক উন্নতি হ'ব। বিত্তীয় লেনদেন মসৃণ তথা দ্ৰুত হ'ব। কিছু অতিৰিক্ত লাভ অৰ্জন কৰাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেমিক-প্ৰেমিকাসকলে এটা ভাল দিন অতিবাহিত কৰিব পাৰিব। স্বাস্থ্য শাৰীৰিক সুস্থতা লাভ কৰিব। বৃত্তি আপোনাৰ পেছাদাৰী সাফল্যতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবেও এটা ভাল দিন হিচাপে গণ্য হ'ব। বিশেষ দিনটো পূৰ্ব ফাল্গুনী নক্ষত্ৰতকৈ মঘা আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কন্যা ৰাশি সামগ্ৰিকভাৱে আপোনাৰ বাবে ই এক আনন্দৰ দিন হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটোৱে সুখেৰে অতিবাহিত হ'ব। বৃত্ত আপুনি আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিব তথা কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা বিশেষ দিন হিচাপে গণ্য হ'ব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায়িক লাভালাভ বৃদ্ধি পাব। ব্যৱসায়ত কোনো নতুন চুক্তি বা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ হস্তা নক্ষত্ৰতকৈ উত্তৰ ফাল্গুনী আৰু চিত্ৰা নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। তুলা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে শুভ নহ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ অথবা সন্তান সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্ত আৰ্থিক ক্ষেত্ৰত লোকচান হোৱাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো আনন্দৰ নহ'ব পাৰে। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হোৱাৰ আশংকা থাকিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ
কিছু তাৰতম্য ঘটিব পাৰে। বৃশ্চিক ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক চাপপূৰ্ণ দিন হ'ব। পৰিয়াল আপুনি পৰিয়ালৰ কোনো সদস্য সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বিত্তীয় বিষয়ক চাপ থাকিব। আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটি চাপপূৰ্ণ দিন হ'ব। স্বাস্থ্য আপুনি কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি আপুনি আপোনাৰ পেছাদাৰী জীৱনত কোনো অবাঞ্ছনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পাৰে। ব্যৱসায়ীসকলে গোটেই দিনটো সতৰ্ক হোৱাৰ প্ৰয়োজন থাকিব। বিশেষ জ্যেষ্ঠৰ তুলনাত বিশাখা আৰু অনুৰাধা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। ধনু ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বিশেষ অনুকূল হ'ব। পৰিয়াল আপুনি আজি এটা সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিব। আপুনি আপোনাৰ পিতৃ অথবা পতি-পত্নী সম্বন্ধীয় সুখ লাভ কৰিব। বিত্ত আৰ্থিক উন্নতি লাভ কৰিব তথা কিছু অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব পাৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দৰ দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতিৰ উন্নতি ঘটিব। ব্যৱসায়ীসকলৰ উন্নতি হ'ব তথা তেওঁলোক ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা লাভৱান হ'ব। বিশেষ দিনটো পূৰ্বখাৰা নক্ষত্ৰতকৈ মূলা আৰু উত্তৰখাৰা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মকৰ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে আনন্দদায়ক হ'ব। পৰিয়াল পাৰিবাৰিকভাৱে গোটেই দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। বিত্ত আৰ্থিক উন্নতি লাভ কৰিব তথা ভূমি সম্পত্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত অধিক ভাল কৰিব পাৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো অনুকূল হ'ব। স্বাস্থ্য শাৰীৰিকভাৱে আপোনাৰ সুস্থতা অটুট থাকিব। বৃত্তি পেছাদাৰীসকলৰ বাবে দিনটো উন্নতিদায়ক হ'ব। ব্যৱসায়ত কোনো নতুন চুক্তি হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটো শ্ৰৱণা নক্ষত্ৰতকৈ উত্তৰখাৰা আৰু ধনিষ্ঠা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কুম্ভ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে আনন্দদায়ক নহ'ব। পৰিয়াল আপোনাৰ পিতৃ সন্তান অথবা ভাতৃ-ভগ্নী সম্বন্ধীয় কোনো চাপ আহি পৰিব পাৰে। বিত্ত আপোনাৰ ভূমি সম্পত্তি অথবা বিত্তীয় বিষয়ক কোনো চাপ আহি পৰাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্পৰ্কীয় কোনো চাপ আহি পৰিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল মাতৃৰ স্বাস্থ্য অথবা পৰিয়ালৰ আন কোনো সদস্য সম্বন্ধীয় সমস্যাৰ বাবে উদ্বেগৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় বিষয়ক চাপ থাকিব পাৰে তথা আপুনি আপোনাৰ লাভ প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনাত মনোযোগ দিবলৈ অসুবিধা পাব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে ই এটা চাপপূৰ্ণ দিন হ'ব তথা ব্যৱসায়ীসকলে নিয়মিত উপাৰ্জন কৰিবলৈ সংগ্ৰাম কৰিব লাগিব পাৰে। বিশেষ ৰেৱতীৰ তুলনাত পূৰ্ব ভাদ্ৰপদ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে।